বৰুৱা। হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ। মোৰ নাম দিব্যজ্যোতি বৰুৱা। এই ভিডিঅ'টো বিশেষকৈ জুবিনদাৰ বাবে। জুবিনদাৰ গানত যেনেকৈ ৰস আছে, মোৰ কচু শাকৰ বইলত ঠিক সেইদৰে ৰস আছে। গতিকে মই জুবিনদাক ক'ব বিচাৰোঁ যে জুবিনদা, আপুনি কচু শাক খায় নাখায়? যদি নাখায়, নাই খোৱা, কচু শাকৰ বইল কেনেকৈ বনাওঁ আপোনাক পদ্ধতিটো দেখুৱাই দিছোঁ। আপুনি পদ্ধতিটো শিকি লওক। যদিও খাইছে বা বেলেগ কথা, যদি নাই খোৱা মোৰ পদ্ধতিটো শিকাই লওক। বিশেষকৈ এইটো আপোনাৰ বাবে। আৰু ৰাইজ, এইটো বন্ধু হেল্ল' ফ্ৰেণ্ডসকল, মই এইটো কথা কওঁ যে মই ইউটিউবত নতুন ইউটিউবাৰ, গতিকে মোক ছাবস্ক্ৰাইব কৰি দিয়ক বুলি আশা ৰাখিলোঁ। এতিয়া আমি আহক কচু শাক বইল কেনেকৈ বনাওঁ। প্ৰথমতে পানী গৰম কৰি ল'লোঁ। এয়া চাই লওক, পানী গৰম কৰি ল'লোঁ কুকাৰত। পানী গৰম কৰিলোঁ। মই ইয়াত আচলতে আপোনালোকে দালিও এমুঠি দিব লাগে। মই যেনিবা বইল দালি আছোঁ কাৰণে বইল দালি দিলোঁ ইয়াত। তাৰপিছত পানীত ইয়াত চাই লওক, ইয়াত দেখুৱাব, ইয়াত আছে চাই লওক, মাছ এটা দিম, আৰু এইটো গাজ টেঙা, আৰু এইটো জলকীয়া, এইটো জালুক, আৰু আদা নহৰু খুন্দি থোৱা আছে, এইটো কচু শাক ধুই থোৱা আছে। তাৰপিছত পোনপ্ৰথমে মই কৈ আছোঁ, পানীটো গৰম হোৱাৰ পিছত কচু শাক দিম। তাৰপিছত কচু শাক দিয়াৰ পিছত জলকীয়া, নহৰু আৰু গাজ টেঙা দিম, কিন্তু পানীটো গৰম হোৱাৰ পিছতহে দিম। তাৰপিছত মাছটো দিম। মাছটো দি পেলাই আপোনাৰ ঢাকোন লগাই দিম। ঢাকোন লগাই দি পেলাই জুইটো কমাই দিম। কমচে কম 10টামান চিটি মৰাম। 10টামান চিটি মৰাৰ পাছত যেতিয়া মই কুকাৰটো খুলিম, তাৰপিছত লাষ্টকৈ মই জালুক পাউডাৰ দিম, আৰু জালুক পাউডাৰ দি পেলাই ঘুটনি মাৰি দিম। ইয়াতে আৰু এটা কথা কৈ থওঁ, আপোনালোকে বৰালি মাছ যদি খায়, বৰালি মাছৰ এই কচু শাকৰ বইলটো বেছি ভাল। বৰালি মাছৰ কচু শাকৰ বইলটো বেছি ভাল। যদি বৰালি মাছ খায়, বৰালি মাছটো বজাৰৰ পৰা অনাৰ পিছত 2 ঘণ্টামান তাক ৰাখি থ'ব, সি যাতে আপোনাৰ অকণমান লৰি যায়, মানে তাৰপৰা এটা স্মেল আহে লৰি যোৱাৰ পিছত। সেই তেতিয়াই যদি আপুনি স্মেলটো অহাৰ পিছত যদি আপুনি কচু শাকত দিয়ে, তেতিয়া সেই কচু শাকখিনি খাবলৈ আৰু অমিত হৈ যায়। গতিকে আপোনালোকে বৰালি মাছৰ কচু শাকৰ জোল খাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো শেষ টাইমলৈকে চাই থাকক। ধন্যবাদ। এয়া পানী উতল আহিছে। মই এতিয়া কচু শাক দিম ইয়াতে। মই কচু শাক দিম। তাৰপিছত চাই থাকক। পানী উতল অহাৰ পিছত মই কচু শাক দিম। আৰু দালি এমুঠি দিবলৈ হ'লে নাপাহৰিব। মই বিশেষকৈ বইল দালি আছিলেই যিহেতুকে বইল দালিকে দি দিলোঁ পানীৰ লগত। মই বইল কৰি ৰাখিছিলোঁ অলৰেডি। গতিকে আপোনালোকে বইল কৰি নথ'লেও ইয়াত দালি এমুঠি ধুই পেলাই দি দিব লগতে। কচু শাক দিলোঁ। কচু শাক দিয়াৰ পিছত চাই লওক, আদা নহৰু দিলোঁ। আদা নহৰু দিয়াৰ পিছত জলকীয়া দিলোঁ। জলকীয়া দিয়াৰ পিছত আপোনাৰ গাজ টেঙাও দিলোঁ। গাজ টেঙা বেছি নিদিব, টেঙা হোৱাকৈ, জাষ্ট গোন্ধটো আহিলেই হ'ল। আৰু তাত মই ঔটেঙা দিম। টেঙা হ'বৰ কাৰণে মই ঔটেঙা দিম। ঔটেঙাটোত ঔটেঙা মই কাটি থোৱা আছে, ঔটেঙা দিম। যিহেতুকে টেঙাটো ঔটেঙাই কৰিবই, গাজ টেঙাটো টেঙা হোৱাকৈ দিব নালাগে, খালি জাষ্ট অকণমান গাজ টেঙাৰ স্মেলটো আহিলেই হ'ল। তাৰপিছত মই মাছটো দি পেলাই এতিয়া ইয়াক ঢাকি দিম। ইয়াক মই এতিয়া জুইটো কমাই দিম। আপোনাৰ 10টামান চিটি মৰাৰ পিছতহে মই ইয়াক নমাই পেলাই মই জালুক দিম, আৰু জালুক দি পেলাই ঘুটনি মাৰি দিম। তাৰপিছত আপুনি কচু শাকৰ বইল সোৱাদ লওক। ধন্যবাদ।